আমি এতিয়া যাবলৈ ওলাইছোঁ কিন্তু বতৰটো খুবেই মানে Hello guys, welcome back to my channel. So guys, আজি আকৌ এটা ব্লগ লৈ আনিছোঁ আপোনালোকৰ মাজলৈ। আজি ব্লগটো অকণমান ডিফাৰেণ্ট টাইপৰ ব্লগেই হ'ব। আজি আমি এঠাইলৈ গৈ আছোঁ, মানে এটা মন্দিৰলৈ গৈ আছোঁ। ত' ব্লগটোত বনি থাকিব। আমি 4টামান বজাত তালৈ যাম। আইতা দুটাৰ লগত যাম, ডাঙৰ আইতা আৰু মোৰ আইতাৰ লগত। চ' তাৰে মন্দিৰটোৰ বিষয়ে আপোনালোকক ক'বলৈ ট্ৰাই কৰিম। আপোনালোকে আহিব পাৰে। মই এড্ৰেছ গোটেইখিনি আপোনালোকক জনাম। আৰু মানে মন্দিৰটো এটা বহুত মাহাত্য আছে। আপোনালোকে আহিলে নিশ্চয় মানে তাৰে গুণটো পাব আৰু কি মাহাত্য আছে। ত' ভিডিঅ'টো এণ্ডলৈ চাই থাকিব স্কিপ নকৰাকৈ। এণ্ড দেখাই যাম আৰু যিমানখিনি বাৰু চাই থাকিব। আইতাহঁতে কিবা কৰি আছে। কি কৰি আছা? বেলপাত ছিঙি আছো। হাই কৈ দিয়া। তো গাইজ এতিয়া আমি ওলাম আৰু আইতাহঁতে ভাত খাই আছে। খাই দিওঁ। আইতাহঁতে ৰেডি কৰি আছে আৰু তো এতিয়া আমি ওলাওঁ। মই আৰু ওলাওঁ লাহেকৈ। ভাতটো নাখাওঁ, মন্দিৰত যোৱাৰ কথা যিটোকে। তো আপোনালোকক চাই থাকিব দেই। চ' গাইজ আমি এতিয়া যাবলৈ ওলাইছোঁ, কিন্তু বতৰটো খুবেই মানে একদম ক'লাকৈ আহিছে, আন্ধাৰকৈ আহিছে বতৰটো। এতিয়া নাজানো কি হ'ব। এতিয়া আমি যাবলৈ ওলাইছোঁ। ব'লক যাম। হাই তো আজি আমি ক'ত যাম? মন্দিৰত আৰু সেইটো আইতাও ওলাইছে। চ' আমি অকণমান ৰখিলোঁ আৰু দোকানত সোমালে আইতাই কিবা ফল ল'বলৈ। তাতেও কিবা প্ৰসাদ দিব, সেইবাবে আমি অকণমান ৰখিলোঁ আৰু ইয়াৰ পৰা বজাৰ কৰি যাম আৰু চাই থাকক। তো গাইজ আমি যাই আছোঁ এতিয়া। ট্ৰেইন আহিব চাগে, ৰখি আছে। আইতাহঁতৰ লগত আহি আছোঁ আৰু বতৰটো খুবেই বেয়াকৈ আহিছে। বৰষুণ হ'ব যেন লাগিছে। আমি একো আনা নাই। কোনে আমি ৰিক্সাত আহিছোঁ। ৰিক্সাত এনেকৈ যাম। ট্ৰেইন আহিছে। এইটো ঘৰ দেখিছে যে, এইটো মন্দিৰটো। তো আমি পাৰ হ'ব লাগিব ইপিনে। চাই থাকক। বতৰটো একদম আন্ধাৰকৈ আহিছে। ভাল লাগে। আগতে এনেকৈ ট্ৰেইনৰ ৰাস্তাৰে আগতে খোজকাঢ়িছিলোঁ। আজিকালিতো দেখাই কম যায় আৰু। সেইটো ঘৰ। তো আমি সেইপিনেহে নামিব লাগিব। তো নাজাৰটো চাওক কিমান ধুনীয়া। ফুলেই ফুল। তো এইটো মন্দিৰ। তো আমি যাই লওক। তো এইটোৱে মন্দিৰটো শিৱ মন্দিৰ আৰু এইটো মা মনসামাৰ মন্দিৰ। চাই থাকক। তো এতিয়া আমি বহি আছোঁ। ককাটো গা ধুবলৈ গৈছে। তো আইতা আমি বহি আছোঁ। চাই থাকক। তো ককাটো আহিলে, এইজনে ককা। তেওঁৰ গাত মা মনসামা আৰু শিৱ বাবাৰ ভগৱান আছে আৰু গাত। তো তেওঁ যি কয় তাকেই ফলে। তেওঁ আইতাহঁতৰ লগত কিবা কথা কৈ আছিলে। তো আপোনালোকে ইয়াতে আহিব পাৰে। তেওঁ চব কৈ দিয়ে, মানে সকলো কথাই তেওঁ মানে চবৰে কৈ দিয়ে। মানুহ দেখি আনকি নেদেখা মানুহৰ কথাও কৈ দিব তেওঁ এনেকুৱা।
গাত ভগৱান আছে তেওঁ, চ' চাই থাকক আৰু এনেদৰে। তো আমি প্ৰসাদ আনিছিলোঁ, তাকে ককাটো দিব গ'লোঁ মন্দিৰত দিবলৈ। তো ককাটো এতিয়া দিবলৈ গৈছে মন্দিৰত, তেওঁৰে মন্দিৰ, তেওঁৰে বনোৱা মন্দিৰ। চ' চাওকচোন কিমান ধুনীয়া পৰিৱেশটো। তো আপোনালোকে ইয়াতে খুবেই ভাল ফিল কৰিব, মনৰ যি কথা যি দুখ চব কৈ দিব পাৰিব, আৰু ইয়াৰ পৰা গ'লে আপুনি মানে ভাল ফিল কৰিব আৰু আপোনাৰ মনটো মানে চাফা লাগে ইয়াতে। ককাটো মানে গাঞ্জা খাই কিনেহে মানে মন্দিৰত সোমায়, তেতিয়াহে তেওঁৰ গাত ভগৱান আহে। চ' আংকলটোৱে গাঞ্জা বনাই আছিলে, তো এইবোৰ খাই কিনে তেওঁ সোমাইছে মন্দিৰত, এতিয়া বহিছে আৰু। তো ডাঙৰ আইতাৰ কিবা মানে অকণমান কাম আছে, সেইবাবে আহিলে। তো আমিও আহিলোঁ। চ' কিউট কিছুমান পানী হাঁহ চোৱা ইমান মৰম লগা, তেখেতৰে হয়, মানে বহুত ভাল লগা আৰু পৰিৱেশটো। তাতে সোমাইছে এইটো মন্দিৰত। তো মই বহি আছোঁ আৰু আইতাহঁতেও তাতে আছে মন্দিৰত। চাই থাকক। আন্ধাৰে হ'ল, ওলাই আহিলোঁ তাৰ পৰা। এতিয়া যাই আছোঁ, বৰষুণ পেলাই আছে, ঘনকৈ পেলাইছে। তো এতিয়া আন্ধাৰেই হ'ল। চাব বাইদেউ, লাহে আন্ধাৰেই হৈ গ'ল আৰু এতিয়া ভালকৈ বৰষুণ পেলাই আছে। আমি তিতি আহি আছোঁ আৰু সেইটো চাই থাকক। তো এতিয়া বহুত বৰষুণ একদম আহি আছোঁ আৰু এতিয়া আন্ধাৰে হ'ল, দেখিলে বৰষুণ দি আছে, আমি ভিজি গৈ আছোঁ। কেনেকুৱা লাগিল আহি? কেনেকুৱা লাগিল? ভাল লাগে। তো আইতা কিবা দোকানত যাবলৈ ৰখিলে, তো আমি ৰখি আছোঁ। চ' গাইজ, অকণমান আগত আমি আহি পালোঁ, ড্ৰেছ চেঞ্জ কৰিলোঁ, এণ্ড তাতে মন্দিৰটোৰ বিষয়ে সিমান এটা কোৱা নহ'লে, বিকজ ককাটো অলপ বিজি আছিলে, আইতাহঁতৰ কিবা কাম আছিলে। তো সেইবাবে ককাটোৰ লগত কথা পতা নহ'লে, আৰু কেতিয়াবা গ'লে নিশ্চয় মই আপোনালোকক তেখেতৰ লগত কথা পাতিম। এণ্ড মানে মন্দিৰটো মানে কেনেকুৱা, তেওঁৰ ককাটোৰ গাত ভগৱান আছে, শিৱ বাবা আৰু মা মনসামাৰ মানে আছে আৰু গাত। তো তেখেতে যি কয় তাকেই ফলে, আৰু মানে তেওঁৰ মন্দিৰটো যোনটো, তেওঁৰ মন্দিৰটোৰ বহুত মাহাত্ম্য মানে। চ' সেয়াই আৰু আপোনালোকে তাতে যাব পাৰে। তেওঁৰ ঘৰটো হৈছে নলবাৰী, পাইকানকুচি ৰেল লাইনৰ কাষতে। এণ্ড সেয়াই আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব নিশ্চয়, লাইক শ্বেয়াৰ কমেণ্টছ কৰি, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি আপোনালোক নতুন, আৰু এনেকৈ মৰম দি যাব, এই আশা ৰাখিলোঁ। নেক্সট ব্লগত লগ পাম। আজিৰ কাৰণে বাই বাই, লাভ ইউ।